যে দেখিছে গাড়ীখন আজি ৰাতিপুৱা তাৰমানে ইটা পেলাইছে 2 গাড়ী এই সাইডৰ ওয়ালখন তাৰমানে মাৰা হোৱা নাছিল যে ওয়ালখন মাৰিবৰ কাৰণে পেলাইছে আৰু এবাৰ সেইফালে দিয়ে মানে সোমাই এই চুৰ সোমাইছিলে সেইফালে দিয়ে ৰাতি চুৰ সোমাই মটৰ পানী মটৰ চটৰ লৈ গ'ল আমি মানে একো গমেই নাপাওঁ কিবা কৰিহে নিলে নে কিবা কাপোৰখিনি ধোৱা হৈ গৈছে এতিয়া তলতটো জেগাই নাই ইটা পেলালে যে তলত জেগাই নাই আজি ৰাতিপুৱা মানে একো খোৱাই হোৱা নাই খালি কাপোৰ কানিখিনি ধুই স্কুলৰ বেগ চেক ধুই দিছোঁ শুকাবতো লাগিব সেইটো কাৰণে জলদি জলদি ধুই দিছোঁ এতিয়া ওপৰত মেলিবগৈ লাগিব বলকচোন ওপৰত কাপোৰখিনি মেলি থোৱা হ'ব হৈ গ'ল তেওঁ চাহ খাই গ'লে চাহ নাই একদম ক্লিয়াৰ আৰু মোৰ চাহ সেয়া দেখিছে মই অলপ লাহে লাহে চাহ খাই থাকোঁ লাহে লাহে খাই মই খুব ভাল গুড মৰ্ণিং কোৱা ক'ত যাব ওলাইছা কোৱা তুমি মানে বিচনা চিচনা অৱস্থা নাইকিয়া হৈ আছে ইয়াত ঠিক কৰিব পাৰে আজি চানডে বুলিতো চব উঠোঁতে দেৰিয়ে হৈছে তাই আকৌ ডান্স আছে 9টা বজাতে ৰাতিপুৱা এইবিলাক চব কাম বন কৰি মানে যিখিনি পাৰা গৈছে কৰি কিনে তাইক উলিয়াই দিয়া গৈছে আৰু ভাতকেইটা ভাজি দিছে মুনুৱে কালি ৰাতিয়ে ভাত অলপ ৰখিছিলে গোটেইকেইটা ভগাই চিগাই খালোঁ আৰু এতিয়া খাই বৈ লৈ এতিয়া আকৌ দুপৰীয়াৰ কাৰণে যোগাৰ কৰিবলৈ হ'লে শাক বাচি আছোঁ আপোনালোকক দেখাই আছোঁ এয়া সুতৰীয়া শাক বালি ভতুৰা শাক এয়া সুতৰীয়া শাক আৰু মাজে মাজে 2-4ডাল বালি ভতুৰা শাকো আছে আৰু এইয়া দেখিছে এইডাল সেই হাঁহৰাজি গছ নে কি বুলি কয় হাঁহৰাজিয়ে কয় হাঁহৰাজি আৰু কিবা কিবি মিক্স আছে আৰু বেছি মিক্স নাই তথাপিও 1-2ডাল মিক্স আছে কালি শনিবাৰ বজাৰৰ পৰা আনিছিলে তাৰমানে এতিয়া কালি দিনতে মাছ আনিছিল যে মাছ আছে সুতৰীয়া শাক আৰু বিলাহী দি পেলাই মাছৰ লগত বনাম আৰু এতিয়া এসোপা বাচোঁতেতো বহুত সময় লাগিব এতিয়া আমি মুনুৱে মই বাছি লওঁ ন মুনু আমি দুজনী বাছি লওঁ ধুনুটো ডান্সত গ'লে এটা আহি পাবলৈ হৈছে এটা আহি পালেতো হৈছে আৰু আমি কাম কৰিবই নালাগে আৰু তাই গোটেইখিনি কৰি দিব আমি নহ'লে এইখিনি বাছি লওঁ শাকখিনি বাছা হৈ গ'ল ইমান সময় লাগিছে নহয় ইমান সোপা শাক মানে কিন্তু ভাজোঁতে আপুনি চাব ইমান কম হ'ব কিমান সোপা চাওক কিমানখিনি পেলনি গৈছে আৰু কিমান শাক ওলাইছে চাব এক বাল্টি শাক কিন্তু ভাজোঁতে অকণমান হ'ব এতিয়া এসোপা আকৌ ধুওঁগৈ তাৰপিছত অলপ আকৌ সৰু সৰুকৈ কাটিব লাগিব তাৰপিছতহে আৰু এতিয়া 12টা বাজি গ'লে আৰু কিমান সময় হয় ঠিক নাই আজি ধুনু ইফালে ডান্সৰ পৰা আহি পালেহি তাই আকৌ মোবাইল চাই আছে আকৌ এইবিলাক কৰি লৈ অলপ চাহ খাই লওঁ তেতিয়াহে নহ'লেতো জানেই আৰু মোৰ টোপনি ধৰিবই এতিয়া মানে চুনুৱে কৈছে অকণমান দালি বনাব লাগে আৰু অকণ মানে শাকটো ভাজি দিব লাগে তেতিয়া সি ভাল পাব খাই আৰু ধুনুৰ কাৰণেতো দালি বনাবই লাগিব আৰু আমাৰ কেইটাৰ মতে ইয়াত মানে শাকৰ তৰকাৰীয়ে হৈ যাব অলপ ভিজা ভিজা কৰিম আৰু তাতে মানে মাছ দি দিম কালি আমাৰ মাছ আছিলে তাকে দি দিম হৈ যাব কিন্তু তাৰ মতে মানে অলপ ভাজি বনাই দিব লাগে তেতিয়া ভাল পাব আৰু এতিয়া কি বনাওঁ ভাজি বনাওঁ নে শাকৰ তৰকাৰী বনাওঁ যদি ভাজি বনাওঁ তাতে মাছ নিদিয়াকৈ বনাই দিম ভাজিয়ে বনাই দিম নমনো চাওঁ কি বনাওঁ আগতে ধুই পখালি চব কাটি কুটি লওঁ
এই শাকসোপা কাটি ল'লোঁ এয়া এইসোপা শাক আছে কাটি লৈছোঁ ন এতিয়া আমি একে ভাগৰ লাগি গৈছোঁ দুইজনীয়ে মানে কাম কৰি আজি দেওবাৰ বুলি অকণ ৰেষ্ট নাই সেইখিনি দালিখিনি বহাই দে তাৰপিছত এতিয়া চব কৰিম তাৰমানে ভাততে বাতিটোতে মানে কুকাৰতে দালি দি দিম এই চব কেনেকৈ দি দিম এনেকৈ দি দিম চব হৈ যাব ভাত দালি চব হৈ যাব আৰু ইফালে মই ভাজিখিনি বহাই দিম আৰু ভাজিও হৈ যাব দালি ভাতো হৈ যাব চবৰ মানে মন সন্তুষ্ট কৰি কেনে বনাম আৰু আজি তাত এতিয়া শাকত তেতিয়া মাছ চাছ নিদিওঁ আৰু সেনেকৈ বনাই দিম এতিয়া আকৌ অকণ চাহ খাই লওঁ ভাগৰ লাগি গৈছে ন মোৰ আমাৰ চাহ অকণ খাই লওঁ গোটেইকেইটাই চাহ তাহ খাই আজৰি হ'লোঁ আৰু এতিয়া এইখিনি বনাইছোঁ শাকখিনি মানে কেৰাহীত নধৰে এইফালে আছে বহুতখিনি অলপ অলপকৈ দি আছোঁ অলপ অলপকৈ দি আছোঁ অলপ কমি যায় নহয় তেতিয়া আকৌ অলপ দিওঁ এতিয়া মানে ভাবিছিলোঁ যে অলপ দালি বনাই এইখিনি ভাজিকৈ বনাই দিম আৰু এতিয়া আকৌ দেউতাক আহি কৈছে মাছখিনি দি পেলাই ইয়াতে আহি পেলাই কৈছে তাৰমানে মাছখিনি দি পেলাই অলপ ভিজা জোল বনালে হ'ল এয়া সেইটো কাৰণে আকৌ অলপ ভিজা জোলকে বনাই দিম আৰু মানে আমাৰ এওঁক তাৰমানে শাক হ'লে আৰু বেলেগ একো নালাগে আৰু আপুনি মাংস বনালেও তেওঁ ভাল নাপায় ইমান ধৰক আৰু কিবা মছলাজাতীয় চব্জি হ'লেও তেওঁ মানে নাখাব এনেইতো ভাল পায় কিন্তু শাক হ'লে আৰু সেইবিলাক নহ'লেও মানে চলি যায় এনেই মছলা বুলি ক'লে ৰাম ক'ব নালাগে আৰু ইমান ভাল পায় মানে ডেইলি মাছ মাংস থাকিবই আৰু মাংসটো ইমান খাব নোৱাৰে বাৰু তেওঁৰ কাৰণেও প্ৰব্লেম বেয়া আৰু মোৰ কাৰণেও বেয়া আমি ইমান মাংস নাখাওঁ কিন্তু মাছটো মানে ৰেগুলাৰ লাগে নহ'লে ভাত খাব নোৱাৰে আৰু ল'ৰা ছোৱালীও নোৱাৰে মোৰ বাৰু চলি যায় এতিয়া মানে অলপ কমাই লৈছোঁ আকৌ অলপ দিম দি পেলাই এইখিনি ভাজি লওঁ অলপ ভিজা জোল বনাই দিম আৰু মাছখিনি দি ইফালে ধুনুক চাবচোন ধুনুৱে মানে কি কাপোৰ পিন্ধিছে মানে তাই দুষ্টামিখন কৰি আছে সেয়া দেখিলেনে পিন্ধিলৈ তাই ড্ৰামে পাছ কৰি আছে এক্টিং কৰি আছে আলমাৰী গিলাচখন চাই তাই ঘৰত থাকিলেও মানে দিনটো সেই তেনেকৈয়ে থাকে আৰু মই মানে গালিয়ে পাৰি আছোঁ আৰু কাৰণ ইমান সোপা শাকনো কিয় আনিব লাগে ইমান সোপা শাক বাচোঁতে ধুমুহা লাগিছে আকৌ এতিয়া ধুওঁতে ধুমুহা আকৌ কাটোঁতে ধুমুহা ইমান সময় গৈছে 11টা বজাৰ পৰা লাগিছোঁ আৰু এতিয়ালৈ হোৱা যোৱা নাই মানে কি হয় কথাটো বেপাৰীজনে এনেই তাৰমানে যেতিয়া আনচিজন হয় তেতিয়া 3 মুঠি 10 টকা এনেকৈ দিয়ে তাকো মুঠিকেইটা সৰু আৰু এতিয়া তাৰমানে পোহৰটো পৰি আছে যে দিগদাৰ হৈছে এতিয়া তাৰমানে কি হৈছে কালি বোলে ইমান কিমুঠি তাৰমানে 20 মুঠি মানে হ'ব চাগে 20 মুঠিমান দিছে 20 টকা ইমান দামটো মানে কমকৈ ৰাখিছে দাদা লৈ যাওক 20 মুঠি 20 টকা লৈ যাওক এনেকৈ ক'লে যে সেইটো কাৰণে ইমান কমতে পাইছোঁ আৰু খায়ো ভাল পায় তেওঁ সেইটো কাৰণে লৈ আহিলে এতিয়া বাচা মানুহে জানে কিমান সময় লাগে এজনী ইয়াত ড্ৰেছ চেছ খুলি ল'লে এয়া মানে তাই দিনটো ঘৰত থাকিলে মানে চানডে দিনা শান্তি নাই আৰু এনেকুৱাখনে কৰি থাকিলে এই দেখিব আপুনি পাকঘৰত এই দেখিব গেটৰ বাহিৰত এই দেখিব এই সিটো ৰুমত এই কিবা নহয় কিবা মানে কৰিয়ে থাকে বিজি হৈয়ে থাকে আৰু আকৌ লাগিলে কিবা কি কৰি এইখিনি ভাজি লওঁ কেতিয়ালৈ হয় আৰু ভাজি থাকোঁ এতিয়া চব ৰেডি হৈ গৈছে আজি দেৰি হৈ গৈছে তথাপিও ৰেডি হৈ গ'ল আৰু ধনুক গা ধুৱাবলৈ আছোঁৱে ইফালে ভাজি ৰাখি দিছোঁ আৰু ভাজি মাছ ৰাখি দিছোঁ আৰু ইফালে অলপ ভিজা কৰি দিছোঁ অলপ পানী দিছোঁ বেছি দিয়া নাই ইয়াতো আমিতো অলপ ভিজা কৰিলে ভাল পাওঁ ইয়াতো মাছ দি দিছোঁ আৰু মাছ দি পেলাই বনাই দিছোঁ সেয়া আমি খাম তেওঁ মানে ইমান জোল বনালেও বেছি ভাল নাপায় সেইটো কাৰণে ভাজি ৰাখি দিছোঁ অলপ ভাজি খাব আৰু অলপ সেয়া তৰকাৰী খাব জোল ধুনুৰ কাৰণেতো দালি বনাইছোঁ এক্সট্ৰাকৈ চবেই এতিয়া খাই লওঁ ভাত পানী খাই লওঁ এতিয়া প্ৰথমে ধুনুক গাটো ধুৱাই লওঁ তাৰপিছত ভাত খাম আৰু তাই গা ধুবলৈ ৰেডি হৈ আছে গেছটো অফ কৰি দিছোঁ সেয়া গা ধুব তাই ৰেডি হৈ আছে দেখিছে এফালে চোৱা